हेलो एवरीवन কি খবৰ আপোনাক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আজি ৰসগোল্লাৰ ৰেচিপি এটা লৈ আহিছো গতিকে আহক কেনেকৈ ইয়াক তৈয়াৰ কৰিলো তাকে চাও লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকনটো দবাই লব মোৰ নটিফিকেশন সমূহ পাই থাকিবলৈ গতিকে পলম নকৰি আহক ভিডিঅটো আৰম্ভ কৰো মই ইয়াত গাখীৰ লৈছো গৰু গাখীৰ লৈছো 3 পোৱা বেলেগ গাখীৰ ইউজ কৰিব পাৰে আপুনি গৰু গাখীৰ হলে বেছি ভাল হয় গাখীৰখিনি আমি এতিয়া গ্যাস এটাত উঠাই দি লৰাই থাকিব ইয়াৰ যেটো খৰ হে খৰটো পৰিব নিদিব এনেকৈ লৰাই থাকিব তেতিয়া খৰটো নপৰে খৰটো পৰিলে আমাৰ বেয়া হয় গতিকে এনেকৈ উতলাই থাকিব আপুনি তাৰ পিছত ফটাবলৈ ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে বা নিমু ব্যৱহাৰ কৰিব পাৰে মই ইয়াৰ সৰু চামুচ এখন দি 2 চামুচ ভিনেগাৰ দিছো ভিনেগাৰ দি অকনমান লৰাই দিলে আমাৰ চানা গাখীৰটো ফাটি যাব আৰু চানাখিনি ওলাই যাব দেখিলে লগালগ কেনেকৈ ফাটি গল আপুনি নেমু ব্যৱহাৰ কৰিব পাৰে কিন্তু আপুনি গ্যাসটো অফ কৰি পেলাই দিব গ্যাসটো অন উতলি থাকি পেলাই আপুনি ভিনেগাৰ বা গাখীৰখিনি দি নেমু পানীখিনি দি নিদিব নেমু ৰসখিনি গতিকে এতিয়া আমি এখন কটনত গোটেই চানাখিনি এনেকৈ উলিয়াই ললো উলিয়াই লৈ পেলাই অকনমান ঠাণ্ডা হোৱাৰ পিছত লৈ পেলাই এতিয়া এনেকৈ চেপি দিম গৰম হৈ আছে খুব আপোনালোকে সাৱধানে চেপিব গোটেই পানীখিনি একদম চেপি উলিয়াই পেলাব দেখিছে মই কেনেকৈ চেপি উলিয়াই দিছো তেনে অকনমান হৈছে সৰহকে বনালে আপুনি সৰহকেও গাখীৰ ল'ব পাৰে আৰু এটা মই পটা গুটি দি দেখিছে কেনেকৈ প্ৰেছ কৰি থৈছিলো তেনেকৈ থলে যিকোনো পানী থাকে 10 মিনিট মান আপুনি এনেকৈ থৈ দিব পানী নিচিনা থাকিলে গোটেইখিনি যাবগৈ দেখিলে অকনো পানী নাই পুৰা চপৰা নিচিনা হৈ গৈছে দেখিছে আপুনি চানাখিনি গতিকে এইখিনি আমি তেনেকৈ ভাঙি এনেকৈ মঠি লম হাতেৰ তলুৱাখনে দি এনেকৈ বেছি জোৰকে দিব নালাগে লাহে লাহে প্ৰেছ কৰিব আৰু ইয়াত দিছো 1 চামুচ মই ময়দা সৰু চামুচ এখন দি অকনমান কমাইহে দিছো কাৰণ 3 পোৱা গাখীৰ দিছো মই 1 লিটাৰত 1 চামুচ দিয়ে দেখিছে মই এখিনি বহুত টাইম মঠিছো কমেও 15-20 মিনিট মান সময় মই মঠি আছো এনেকৈ তাৰ পিছত মই এনেকুৱা স্টেপ লৈছে যদি আপুনি পটককৈ বনাই দিয়া বলকিটা তেনেহলে আপুনি যেতিয়া চেনি পানী উতলাব তেতিয়া ফাটি যাব সেইকাৰণে বহুত টাইম প্ৰেছ কৰিব যাতে গোলা মানে লাডুটো বনাই চাব যেতিয়া লাডুটো অলপকো আঁচ নাথাকে তেতিয়া আপোনাৰ হৈ গৈছে মঠা গুটিকিটা দেখিছে সমান সাইজত বনাই লৈছো এটা সৰু এটা ডাঙৰ হলে ভাল নালাগিব আৰু এতিয়া পুৰা কোমলকৈ আমি লাহে লাহেকৈ প্ৰেছ কৰি ৰসগোল্লাৰ বলটো বনাই লম সৰুকৈ বনাইছো কাৰণ চেনি পানী দিলে ই ডাঙৰ হৈ যায় গুটিকিটা আমি এটা বনাই লম এনেকৈ দেখিলে মোৰ কোনো আঁচা চাহা নাই এনেকৈ যদি আঁচা চাহে তেতিয়া হলে আপোনাৰ উতলালে ফাটি যায় দেখিছে মঠাটো মোক ধুনিয়া হৈছে হেতু কাৰণে আঁচা নাই এটা চেনি পানীখিনি বনাও হক চেনি পানীখিনি বনাবলৈ 1 চামুচ 1 কাপ মই চেনি লৈছো আৰু 3 কাপ মই লম পানী ৰসগোল্লাৰ জোখটো এনেকৈ আৰু এইখিনি আমি অকন টাইম উতলিব দিম উতলাৰ পিছত আমি 4-5টা ইলাচি এনেকৈ ভাঙি পেলাই দি দিছো দিয়াৰ পিছত উতলিব দিম আমি এইখিনি ভালকৈ যেতিয়া উতল আহিব তেতিয়া লাহে লাহে বলখিনি আমি দি দিম ৰসগোল্লাৰ বলখিনি আৰু দেখিছে মই এটা কৈ দিছো একেলগে দিয়া নাই একেলগে যদি আপুনি দি দিয়ে তেতিয়াহলে পানীৰ টেম্পাৰেচাৰটো কমি যাব এটো কাৰণে মই লাহে লাহে দিছো লাহে লাহে মানে এটা দিয়া 2-3 সেকেন্ড মানৰ পিছত আকৌ এটা দিছো এনেকৈ দি আমি 10 মিনিট মান সময় গেছত ৰাখিব লাগিব প্ৰথম 5 মিনিট মই ৰাখিছিলো হাই ফ্লেমত তাৰ পিছৰ 5 মিনিট ৰাখিছো মই মিডিয়াম ফ্লেমত আৰু এনেকুৱা ডাঙৰ মানে সসপেন এটা লব তাতে উতলিবলৈ লৰি থাকিবলৈ বলকিটাৰ সুবিধা হয় এতিয়া আমি 5 মিনিট মান সময় এনেকৈ ঢাকি দিম আৰু এয়া দেখিলে কিমান ডাঙৰ হৈ গৈছে হেৰিকিটা বলকিটা আগৰ বলকিটা মনত পৰিছে নে ডাঙৰ হৈ গৈছে সব গতিকে আমাৰ হৈ গৈছে আৰু এতিয়া আমি প্ৰায় 5 মিনিট মান সময় আকৌ মিডিয়াম ফ্লেমত থৈ দিম হাই ফ্লেমত নথওঁ এইফালে ঢাকনাখন মাৰি দিম এয়া 5 মিনিটৰ পিছত চাগ আমাৰ হৈ গল ৰসগোল্লা তৈয়াৰ গতিকে এনেকৈ সুন্দৰকৈ ঘৰত বনাই খাব পাৰে চাওক খাবলৈ বিশেষ সোৱাদ হৈছিল ভিতৰলৈকে জুচখিনি সোমাই গৈছিল এয়া 5 মিনিট মান সময়ৰ পিছত মই দেখালো হৈ গল মোৰ
তাৰপিছত গেছটো অফ কৰি মই আপোনালোকক দেখালোঁ গতিকে এয়া আছিলে আজিৰ ৰেচিপি আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাইছে আহক আমি এতিয়া অকণমান প্লেটিং কৰোঁ মই গৰমে গৰমে প্লেটিং কৰিলেও দেখিছে ধোঁৱা ওলাই আছে এয়া চাওক আপোনালোকে বনাই খাব পাৰে এনেকৈ আৰু লগতে প্ৰিয়জনকো খুৱাব পাৰে গতিকে আজি ভিডিঅ'টো এইটোৱে আছিলে চিম্পুল মই আপোনালোকক ভাঙিও দেখাব পাহৰিলোঁ লগতে চেপিও দেখাব পাৰোঁ চেপিব লৈছিলোঁ কিন্তু গৰমৰ কাৰণে মই থৈ দিব লগা হ'ল গতিকে আশা কৰোঁ আপোনালোকে ভাল পাইছে আজি মোৰ গাটো ইমান এটা ভাল নহয় জ্বৰ লাগি আছে আপোনালোকে হয়তো ধৰিব পাৰিছেই মোৰ মাতটো শুনি ভিডিঅ'ত গতিকে আশা কৰোঁ আপোনালোকে বেয়া পোৱা নাই গতিকে আজিলৈ আহিছোঁ দিয়ক বেলেগ এদিন লগ পাম আন এটা ৰেচিপিৰ সৈতে ধন্যবাদ